শুনা, সেই গল্পটো এতিয়াও শেষ হোৱা নাই। পাহাৰে কিদৰে মেঘক ভাল পাইছিল সেয়া হয়তো মই তোমালোকক আগতেই কৈছিলোঁ। আৰু মেঘে কিদৰে সেই শুকান খিটখিটীয়া পাহাৰখনক সজাই লৈছিল ২৬ বছৰীয়া যুৱক, সেয়াও হয়তো মই তোমালোকক আগতেই কৈছোঁ। বাৰু বাদ দিয়া সেইবোৰ। সিদিনা আছিল পাহাৰখনৰ জন্মদিন। পাহাৰখনে মেঘক ক'লে, তুমি আজি ৰঙা শাৰীখন পিন্ধি আহিবা। মেঘে আকৌ পাহাৰক কি ক'লে জানা? তোমাক আজি মই চন্দন জলেৰে স্নান কৰাই দিম। কিয়নো ভাল পালে নাৰীবোৰ হৈ পৰে কোমল নদী আৰু পুৰুষবোৰ জ্বলন্ত কাঠ। এইদৰেই পাহাৰ লুকাই আছিল মেঘৰ ঢৌৱা বুকুত, আৰু মেঘ আছিল লুকাই সেই পাহাৰৰ শুকান বুকুত। হঠাৎ আকাশব্যাপী বাজি উঠিল দুন্দুভি। আউলি বাউলি চুলিৰে বিভিন্ন ভংগীত দৌৰি আহিল এজাক বতাহ। মেঘৰ আচল টান মাৰি ক'লে, উঠ ছোৱালী, তোৰ আজি বিয়া। সেই বজ্ৰৰ লগত মেঘৰ বিয়া হ'ল ঠিকেই। মেঘে কিন্তু কেতিয়াও পাহৰিব নোৱাৰিলে সেই শুকান খিটখিটীয়া পাহাৰখনক। তোমালোকৰ হয়তো বিশ্বাস হোৱা নাই। যদি বিশ্বাস হোৱা নাই, এতিয়াও খান্দি চাব পাৰা সেই পাহাৰৰ শুকান বুকু, য'ত গুম গুমাই আছে শত নিজৰাৰ ঢল।